কি খবৰ আপোনালোকৰ বিহুৰ শুভেচ্ছা অকণ শেহতীয়াকৈ জনালোঁ আৰু মটক বিহুত আহিছোঁ চাই থাকক ভিডিঅ' দেখি हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पूजा बरा आन एटा ब्लगले आपनालोকক स्वागतम जनाइছো আজি এতিয়া মই পৰা ৰেডি হৈ গলো ভাবিছ সকে এই ৰেডি সেডি হৈ কত যায় যাম আজি tinsukia নপখি পাৰ্কৰ মটক জনগোষ্ঠী আজি গছতল বিহু পাতিছে তাত তো কোনবা অতিথি আহিব ডিম্পুজ বৰা আহিব ইউটিউবাৰ তাৰপিছত আৰু কোনবা আহিব কোন আহিব মই আপোনালোকক তাত গৈ দেখাই দিম তো আজি বহু ৰ'দ দিছে সব অৱস্থা বেয়া একদম যাবলৈ অলপ মনে নাছিলে খালি মই আজি 10 দিনমান হৈ গ'ল ব্লগে দিয়া নাই সদায় ব্লগটো ষ্টাৰ্ট দিওঁ লাষ্টত আকৌ একো বনাব নহয় 5 মিনিটমান ব্লগ বনাওঁ তাৰপিছত ব্লগটো খতম কৰি দিওঁ মানে নহয় কি আৰু টাইমো নাপাওঁ সময়ত যে কেনেকুৱা ৰ'দ দিব মানে ক'বলৈ বাকী নাই মানে তাততো একো মানে গছ বেছিকৈতো যিমান চাহ আছে চব চাগে বুকিং হৈ গ'ল তাত মানুহবোৰ থিয় হৈ যাব গোটেই ৰ'দতে থাকিব লাগিব অৱস্থা আজি বেয়া হৈ যাব যদি বেছি গা চা বেয়া লাগে বা বেছি ৰ'দ দিয়ে বা বহুত গৰম মানুহ গোট হৈ গুচি আহিম জল্দি আৰু এটা কথা মই মেখেলা চাদৰযোৰ আজি নিজে পিন্ধিছোঁ নিজে মানে সদায় মই নিজে পিন্ধোঁ খালি এনেই আৰু চাদৰ বা মেখেলা ধৰিবৰ কাৰণে মায়ে হেল্প কৰি দিয়ে বা বায়ে হেল্প কৰি দিয়ে পিন চিন মাৰিবৰ কাৰণে খালি আজি কোনো নাই ইমান কষ্টত পিন্ধিব লগা হৈছে তাতে ব্লাউজটো মানে এনেকুৱা টাইট হৈ গৈছে ক'ব নালাগে এয়া মই চিম্পলকৈ আজি পিংক কালাৰ কাপোৰযোৰ পিন্ধি লৈছোঁ হাত দীঘলটো পিন্ধি লৈছোঁ যিহেতু আজি ৰ'দ বহুত ৰ'দ দিছে আৰু হাতটো পিন্ধিলে গোটেই হাতখনৰ ৰ'দটো পৰে আৰু গোটেই ক'লাই হৈ যাব তাতছে ভাল হাত দীঘলে পিন্ধি লৈছোঁ বেছি বহুত পাতল হয় কাপোৰটো ইমান গৰমো নালাগে চিম্পলকৈ ওলাইছোঁ আপোনালোকক দেখাবৰ কাৰণে মই আজি ইমান ৰ'দতো গৈছোঁ তো ভিডিঅ'টো চাই থাকিব শেষলৈকে চাব আপোনালোকে অলপ চাই পিনে স্কিপ কৰি নিদিব ভিডিঅ'টো তো ব'লক তাত গৈ লগ পাই আছোঁ আমি আহি পাই গ'লোহি এইফালে উপাসনা বা নিউজ 18ৰ সাংবাদিক নমস্কাৰ বাই এতিয়া নিউজ কৰিব বা লগতে থাকিম কেনেকুৱা লাগিছে খুব ভাল লাগিছে যিহেতু মটকৰ আজি গছতলৰ বিহু আৰু খুব সুন্দৰভাৱে আয়োজন কৰিছে নপুখুৰীত আৰু আজি আমি নিউজ কৰিম আৰু ঢেৰ কিবা কৰিম ন ভাবিছোঁ নাচিম চালেহে গম পাব আপোনালোকে ধুনীয়া লাগিছে তোমাক কিমানকৈ ধুনীয়া লাগিছে ঠিক আছে আপোনালোকে চাই থাকিব মই দেখাই গৈছোঁ এয়া আমি ভিতৰলৈ সোমাই আহিয়ে এয়া মটক জনগোষ্ঠী হুঁচৰি প্ৰদৰ্শন হৈ আছে আৰু ইমান গৰমতো বহুত বেছিয়ে মানুহ হৈছে দেখিও ভাল লাগিছে ব'লক চাওঁ হুঁচৰি পূজা ইমান ভাল কাম কৰিছা সেইকাৰণে আমি ভিতৰৰ পৰা এতিয়া বাহিৰলৈ ওলাই আহিলোঁ এয়া মটক জনগোষ্ঠী বিভিন্ন গাঁৱৰ পৰা অহা গছতলৰ বিহু গাভৰুসকলে ইমান ধুনীয়াকৈ এই গৰমতো ধুনীয়াকৈ নাচি আছে দেখিও ভাল লাগিছে ব'লক চাই থাকক
বিহু খোলা হয় বহুত খুব ধুনীয়াকৈ বিহু নাচনীবিলাকে নাচি আছে আৰু এইফালে যুৱকসকলে ধুনীয়াকৈ গান গাই গাই নচুৱাই আছে মই আচলতে এতিয়ালৈকে মই মটক বিহু দেখা নাছিলোঁ এতিয়া ইমান ভাল লাগিছে মই সেইকাৰণে প্ৰগ্ৰেম কৰি আহিছিলোঁ গোটেই জনগোষ্ঠীৰ বিহু সম্পৰ্কত জানিবৰ বাবে চেষ্টা কৰি আছোঁ দে জানিবৰ বাবে বৰ ভাল লাগিছে ধন্যবাদ আমি এবাৰ হাই কি খবৰ আপোনালোকৰ বিহুৰ শুভেচ্ছা অকণ শেহতীয়াকৈ জনালোঁ আৰু মটক বিহুত আহিছোঁ চাই থকা ভিডিঅ' দেখিবলৈ পাই আছে মৰম দিব ভাল লাগে এয়া ডিম্পু দা আপোনালোকে চাগে দেখিয়ে গম পাইছে তেওঁ বহুত কষ্ট পাইছে যিহেতু বহুত গৰম দিছিলে আৰু তেওঁ চাগে বহুত গাটো বেয়া লাগি গ'ল তো সেইকাৰণে ইমানকৈ ঘূৰিব লগা হৈছে আৰু ফটো চটো মাৰিব লগা হৈছে তেতিয়া মোৰ আৰু আমনি দিব মন নগ'ল তো সেইকাৰণে ফটো লগ পাই গ'লোঁ ইটো ব্লগতো দেখিছিলে কেনেকুৱা লাগিছে আহি ভালে লাগিছে পূৰা গৰম খালি বহুত তামাম গৰম লগ পাই ভাল লাগিলে হাই কৰি দিয়ক হাই কেনেকুৱা লাগিছে একদম বঢ়িয়া মটক বিহু চাবলৈ আহিছোঁ আৰু একদম সুন্দৰ পৰিৱেশ একদম ভাল হৈছে বহুত গৰম খালি বহুত গৰম ভাল লাগিছে আপোনাক হয় ধন্যবাদ পূজা বৰা চেনেলটো সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে সুন্দৰ সুন্দৰ যাতে ভিডিঅ'বিলাক দেখে সকলোকে অনুৰোধ জনাইছোঁ পূৰা মানুহ ভিৰ অৱস্থা নাই গৰমত ফটো মাৰি আছো ন কেনেকুৱা লাগিছে ভাল লাগিছে ছোৱালী ফটো মাৰি আছে নাই মই বোলো অকল ছোৱালী ফটো মাৰি আছে নেকি নাই মই আজি চাবলৈ আহিলোঁ মটক বিহু ভাল লাগিছে খুব গৰম বতৰটো ভাল লাগিছে বতৰ অলপ ভাল কাৰণে আৰু ভাল লাগিলে বতৰটো ভাল লাগি লাগিছে গোটেই নৱীন পাৰ্কখন ঘূৰিছোঁ হাই কৈ দিয়া শিৱালী এজনী প্ৰিয়ংকা বা হয় যিটো মই ৰাস্তাত সিহঁতক এৰি থৈ গুচি আহিলোঁ প্লেনিংটো সদায় বনাওঁ আমি খালি প্লেনিংটো আমাৰ চাপত হৈ যায় প্ৰিয়ংকা বাই কৰিলে ডিউটি সদায় এটা এটা প্ৰব্লেম চবৰে হাই আনা দা কিবা এটা কৈ দিয়া আজি কি আজি বহুত এটা ধুনীয়া জেগাত নপুখুৰী পাৰ্কত মটক বিহু হৈছে আৰু মটক বিহু চাবলৈ আহিছোঁ বহুত মানুহ হৈছে ভাল লাগিছে আকৌ লগ পাম আমাৰ লগতে আপোনালোকে চাই থাকিব ছোৱালী জোকাইছে নে মাৰি আছে চাহতি হাই বাই বাই ইমান জমনি মই এয়া হৈছে মৰাণ জনগোষ্ঠীৰ ধৰ্ম হুঁচৰি মই আগতে দেখা নাছিলোঁ আজি প্ৰথম দেখিছোঁ তো এইটো চাই পিনি মই আৰু গুচি যাম বোলো মোৰ লগত চাই থাকক ঘৰৰ পৰা ফ্ৰেছ হৈ গ'লোঁ কাপোৰ চাপোৰ খুলি পিনে ইমান গৰম মানে আজি তামাম গৰম পৰিছে ক'ব নালাগে তো চাগে এতিয়া প্ৰগ্ৰেম হৈ আছে 4-5টালৈকে প্ৰগ্ৰেম হ'ব আৰু কোনোবা ছিংগাৰো আহিব চাগে গম নাপাওঁ কোন আহিব তো নাচালোঁ আৰু সেইখিনি চাবলৈ মন নগ'ল তো গুচি আহিলোঁ ভাগৰ লাগিলে যিহেতু আৰু ইমান গৰমত গা চা বেয়াই হৈ যাব যিমানখিনি পাৰোঁ মই আপোনালোকক দেখালোঁ মানে তো এতিয়া মই আহিয়ে বহুত ধুনীয়া বস্তু এটা খাবলৈ বাঢ়াই দিছে তো কি খাইছে আপোনালোকক দেখাই দিছোঁ খাম এইফালে তিয়ঁহ এইফালে আম হয় এইটো আম আজি অনা হৈছিলে আছে এতিয়া পলু মই নাখাওঁ সেইকাৰণে মোৰ কাৰণে মাছ এইফালে তো খাই লওঁ খোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ মই ইমান ভালকৈ নাজানো মানে মইতো নতুনকৈ খুলিছোঁৱে ইউটিউব একাউণ্টটো জানেই আপোনালোকে মইতো প্ৰথমতে বহুত লাজ কৰিছিলোঁ কোনোবা এনেকৈ কেমেৰা আনি দিলেই মই নোলাওঁ এতিয়া মই নিজেই ব্লগ বনাওঁ লাহে লাহে পাৰিম চাগে আৰু পটককৈ এনেকৈ মানে ডাঙৰ ডাঙৰ ব্যক্তিসকল মোৰ এনেকৈ ব্লগত আহি গৈছে মই নাৰ্ভাছ হৈ গৈছোঁ কি সুধিম মই প্ৰথমবাৰ ভাবি যোৱা নাছিলোঁ মই অকল ডিম্পুদা উঠাম বুলি ভাবিছিলোঁ খালি ডিম্পুদাটো ইমান দেখি লাগিলে তেওঁ বহুত কষ্ট পাইছে যিহেতু ইমান গৰম দিছে আৰু তেওঁ গৈ আছে চাৰিওফালে ইমান গাল মানুহ পিছে পিছে গৈ আছে গৰম যিহেতু পৰিছিলে সেনেকৈ অশান্তি পায় তো ইমান অশান্তি
যদি তেনেকৈ মই ফটো চটো মানে আমনি দিবলৈ মোৰ মন নগ'ল মই ওচৰৰ পৰা গৈও গুচি আহিলোঁ ফটোও নামাৰিলোঁ আৰু মই ভিডিঅ'ও নবনালোঁ বেয়া লাগে যদি কেতিয়াবা ভাগ্যত থাকে তেতিয়া মই লগ পাম আৰু তেনেকৈ মই বহুত মানে এনেকৈ ভিডিঅ'টো বনাইছোঁ বহুত নাৰ্ভাছ হৈ গৈছোঁ কি ক'ম মই আগৰ পৰা ভাবি যোৱা নাছিলোঁ যে এনেকৈ ব্যক্তিসকলক লগ পাম ইমান ডাঙৰ তো সেনেকৈ মই কি মাথাতে নাহিলে মই কি সুধিম কি নুসুধিম ডাইৰেক্ট কেমেৰাত এনেকৈ দি দিছোঁ আৰু কৈ দিছোঁ আৰু বহুত ভয় লাগে তো ভাল লাগিলে গৈ পিনে চবকে লগ পালোঁ লগৰখিনিক ইমান লগ নাপালোঁ ক'ত আছিলে জানো মই যদি কিবা ভিডিঅ'টো বনোৱাত কিবা ভুলকৈ কৰিলোঁ বা ভুলকৈ কিবা ক'লোঁ তাৰ বাবে মোক ক্ষমা কৰি দিব আৰু কমেণ্টত জনাই দিব যদি মই কিবা ভুল কৰিছোঁ তেন্তে মই শুধৰাবৰ কাৰণে চেষ্টা কৰিম যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো মই আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেন্তে আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাম